নমস্কাৰ সকলোকে আপোনালোক সকলোকে মোৰ ইউটিউব জগতলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। লগতে এতিয়া মই আছোঁ মাৰ্ঘেৰিটা ষ্টেচনত আৰু এয়া মাৰ্ঘেৰিটা ষ্টেচন আপোনালোকে এবাৰ চাই লওক। আকৌ আপোনালোকক এবাৰ দেখুৱাম ভালকৈ। আৰু এই মাৰ্ঘেৰিটা ষ্টেচনৰ পৰা মই এতিয়া গুৱাহাটীলৈকে যাম। এতিয়া 3টা বাজিছে আৰু 3:45 গুৱাহাটী লিডু এক্সপ্ৰেছ আছে আৰু এইখন ট্ৰেইনতে মই গুৱাহাটীলৈকে যাম আৰু গুৱাহাটীৰ পৰা ঘৰলৈকে যাম। কাৰণ শাৰদীয় দুৰ্গোৎসৱৰ কাৰণে অহা কাইলৈৰ পৰা বিজয় দশমীৰ দিনলৈকে আমাৰ স্কুল বন্ধ থাকিব আৰু শাৰদীয় দুৰ্গোৎসৱ বুলি ক'লেতো ঘৰলৈ নোযোৱাকৈ থাকিবই নোৱাৰোঁ। শাৰদীয় দুৰ্গোৎসৱ হৈছে আমাৰ হিন্দু ধৰ্মৰ এটা আৱেগ অনুভূতি। গতিকে শাৰদীয় দুৰ্গোৎসৱত আমি ঘৰলৈ নোযোৱাকৈ থাকিব নোৱাৰোৱেই। কাৰণ এতিয়ালৈকে শাৰদীয় দুৰ্গোৎসৱত ঘৰত নথকাকৈ আজিলৈকে থকা নাই আৰু যিহেতু বন্ধ পাইছোঁ, বন্ধ পোৱালেতো যাবই লাগিব। আৰু নিশ্চয় আপোনালোকেও শাৰদীয় দুৰ্গোৎসৱৰ সম্পূৰ্ণ প্লেনিং কৰি থৈছে, ক'ত ক'ত পূজা চাব, ক'লৈকে যাব, কি কি খাব, লগতে কি কি কাপোৰ কিনিছে। গতিকে তেনেকুৱাকৈ মোৰো ঘৰত যাব লাগিব। ঘৰতো তেনেকুৱাকৈ প্লেনিং আছে। লগ বন্ধুবিলাকক লগ পাম, বহুদিনৰ মূৰত লগ পাম। মই এতিয়া যিহেতু মাৰ্ঘেৰিটাত আছোঁ আৰু কিছুমান বন্ধুৱে বহুত দূৰণিত থাকে, সেইবিলাক বন্ধুও ঘৰলৈকে আহিব, সিহঁতকো লগ পাম। ৰ'ব আপোনালোকক এটা বস্তু দেখুৱাবলৈ পাহৰিয়ে গৈছোঁ। সেইটো হৈছে মাৰ্ঘেৰিটাৰ ভিনাৰ মিল শাৰদীয় দুৰ্গোৎসৱৰ গেটখন। সেয়া মই আহোঁতে ভিডিঅ'টো কৰি আহিছিলোঁ, কিন্তু মানে ট্ৰেফিকৰ কাৰণে মই তেনেকৈ ব্লগটোত মানে মই ক'ব নোৱাৰিলোঁ। সেয়া আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম। তাত মানে আপোনালোকে চাই ল'বচোন। আকৌ মাৰ্ঘেৰিটা ষ্টেচনৰ এখন দুৰ্গা পূজা আছে, সেইখনো আপোনালোকক দেখুৱাম। সেইখন কিন্তু এতিয়ালৈকে সম্পূৰ্ণ কমপ্লিট কৰিব পৰা নাই, এতিয়ালৈকে আধৰুৱা অৱস্থাতে আছে, বনাই আছে। সেইখনো আপোনালোকক দেখুৱাম, লগতে মাৰ্ঘেৰিটা ষ্টেচনটো আপোনালোকক দেখুৱাম। এবাৰ চাই ল'বচোন। আপোনালোকক মোৰ সম্পূৰ্ণ ঘৰলৈকে জাৰ্ণিটো দেখুৱাম, ক'ত কেনেকৈ যাম। কাইলৈ ৰাতিপুৱা যিহেতু গুৱাহাটী পাম, গুৱাহাটী গৈও কেনেকুৱাকৈ কি ষ্টেচনত নামি বাছতে যাম নে ট্ৰেইনে পাম, সেইখিনিও আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া হৈছে মাৰ্ঘেৰিটা ষ্টেচন। সৌখন মাৰ্ঘেৰিটা বুলি লিখা আছে ফলক। ইয়াত সাগৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত আছে মাৰ্ঘেৰিটা ষ্টেচন, মানে মাৰ্ঘেৰিটা টাউনখন, সেইখিনিও লিখা আছে। এইখিনিও আপোনালোকক দেখাম বাৰু। টিকেট মই বহুদিন আগতে কাটি থোৱা নাছিলোঁ, আজিৰ পৰা 15 দিনমান আগতে কাটিছিলোঁ আৰু মানে টিকেট পোৱা নাছিলোঁ। সকলোকেইখন ট্ৰেইনতেই টিকেট বুকিং হৈ আছিলে। আকৌ নিউ তিনিচুকীয়াৰ পৰাও গুৱাহাটীলৈকে বা বৰপেটা ৰোড তালৈকে গোটেইবিলাক ট্ৰেইনে বুকিং হৈ আছিলে। চ' মই ৱেইটিঙত আৰু এখন ট্ৰেইনত RACত কাটি থৈ দিছিলোঁ। মাৰ্ঘেৰিটা লিডু এক্সপ্ৰেছখনত RAC আছিলে আৰু পিছত গৈ টিকেটটো আজি বাৰু কনফাৰ্ম হ'ল, মই পালোঁগৈ। যিহেতু 2 ঘণ্টা আগতে চাৰ্ট প্ৰিপেয়াৰ্ড হয়, গতিকে পাই গ'লোগৈ টিকটটো। গতিকে মানে তেনেকুৱাকৈ কষ্ট নহ'ব। এতিয়া চাওকচোন আপোনালোকে, এইখন মাৰ্ঘেৰিটা ষ্টেচনৰ ফলক। হেই গাইজ, এয়া চাওক মাৰ্ঘেৰিটা ষ্টেচন আৰু ইয়াৰ আগতে মাৰ্ঘেৰিটা লিখা থকা ফলকখনলৈকে আপোনালোকক দেখাইছিলোঁ। আৰু এয়া হৈছে মাৰ্ঘেৰিটা টিকেট কাউণ্টাৰৰ লগত লাগি থকা অংশ আৰু প্লেটফৰ্মখিনি। এয়া চাই লওক মাৰ্ঘেৰিটা ষ্টেচনটো। হেই গাইজ, অৱশেষত অপেক্ষাৰ অন্ত পৰিল আৰু ট্ৰেইনখন অৱশেষত মাৰ্ঘেৰিটা ষ্টেচন পালেহি। আৰু এইখন ট্ৰেইনতে গুৱাহাটীলৈকে মই যাত্ৰা কৰিম। এইখন হৈছে গুৱাহাটী লিডু এক্সপ্ৰেছ আৰু ট্ৰেইনখন 3:46 যাব লাগিছিল, যদিও এতিয়া 3:51 হ'লেই, মানে 5 মিনিট লেট হ'লহি। তথাপিতো যদি কাইলৈ ৰাতিপুৱা 5 বজাত গৈ পাওঁহি গুৱাহাটী ষ্টেচন, মই বেলেগ এখন ট্ৰেইনত পাঠশালালৈকে যাব পাৰিম। গতিকে জাৰ্ণিটো সুখকৰ হ'ব বুলি মই এতিয়া আশা কৰিলোঁ। নিশ্চয় ভালেই। ট্ৰেইনখন আহি পালে আৰু এতিয়া ট্ৰেইনত উঠিলোহি আৰু এতিয়া গুৱাহাটীলৈকে যাত্ৰা কৰিম। কালি ৰাতিপুৱা 5 বজাত গুৱাহাটী গৈ পাম আৰু তাৰ পাছত বাছত যাব পাৰোঁ নে ঘৰলৈকে
ট্ৰেইনত যাব পাৰোঁ সেইটো তাত গৈহে গম পাম। গতিকে কেইটা বজাত ট্ৰেইনখন গৈ পায়, লেটে হয়নে লেট নহয়। তাৰপিছত আকৌ গুৱাহাটীৰ পৰা 5 বজাত বহাগী আছে পেচেঞ্জাৰ ট্ৰেইন, সেইখন পালে সেইখনত যাম, নহ'লে বাছত যাব লাগিব। অৱশেষত গুৱাহাটী আহি পালোহি, কিন্তু গুৱাহাটী 4:30 বজাতে সোমাইছিলোঁ। নিউ গুৱাহাটীত ষ্টেচনত ট্ৰেইনখন 1.5 ঘণ্টালৈকে বহাই থৈ দিলে, চাগে লাইন দিয়া নাছিলে, সেইকাৰণে মই বহাগী পেচেঞ্জাৰ ট্ৰেইনখন নাপালোঁ। এতিয়া পল্টন বজাৰ ষ্টেচনৰ পৰা মই লখৰালৈকে মেজিকত যাম, আৰু মেজিকৰ পৰা নামি মেলি মই লখৰাৰ পৰা পাঠশালালৈকে বাছত যাম। আৰু এয়া হৈছে গুৱাহাটী ষ্টেচনৰ প্লেটফৰ্ম, আৰু এতিয়া মই পল্টন বজাৰ ছাইডৰ পিনে গৈ আছোঁ, আৰু সেই পিনে মেজিক পাম, আৰু মেজিকত মই লখৰালৈকে যাম। গতিকে এয়া চাই লওক পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মটো। সেই বন্ধুসকল, অৱশেষত আহি পালোহি। বহুত ভাগৰুৱা, আৰু মানে বাছতো খুব ভিৰ, বাছখনো খুব লেট মাৰিলে। তাৰপিছত বাছৰ পৰা নামি আকৌ ই ৰিক্সাত আহিলোঁ। বহুত ভাগৰুৱা, ট্ৰেইনতো বহুত মানুহ আছিলে। এতিয়া আহি পালোহি নিজৰ ঘৰ, নিজৰ এৰিয়া পাঠশালা, আপোনকা এৰিয়া পাঠশালা। তেতিয়াহ'লে এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।